নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আন এটা ভিডিঅ'। কিছুমান নতুন নতুন ফুল লৈ। এতিয়া বসন্ত ঋতু, একদম গোলাপৰ দৰে দেখিছে এই ফুল এটা দেখুৱাই আছোঁ আপোনালোকক। এই ফুলটো আচলতে ই গোলাপ ফুল নহয়। কি হৈছে বাৰু? হয়, ইমপ্ৰেশ্যন ডাবল ইমপ্ৰেশ্যন। মই ডাবল ইমপ্ৰেশ্যন 2-3টা প্ৰজাতিৰ মোৰ ঘৰত আছে। কাৰোবাক লাগিলে নিব পাৰে। মানুহজনীয়ে পচাই থৈছে, নিব বিক্ৰী কৰিব চাগে। বৰ ধুনীয়া ধুনীয়া ডাবল ইমপ্ৰেশ্যনৰ এইখিনি ফুলিছে ডাইৰেক্ট গোলাপৰ দৰে। আৰু আগন্তুক দিনখিনিত মই গ্ৰীষ্মকালীন বসন্ত ঋতুত ৰুবলগীয়া কিছুমান ফুল, যিখিনি ফুলিলে গ্ৰীষ্ম ঋতুলৈকে ফুলি থাকিব, সেইখিনি ফুলৰ বিষয়ে মই আগন্তুক ভিডিঅ' কেইটা বনাম। মই সদ্যহতে আজি ডাবল ইমপ্ৰেশ্যনখিনি দেখুৱাব বিচাৰিছোঁ। আগতে যোৱা বছৰ ইমপ্ৰেশ্যন দেখুৱাইছিলোঁ আগতে, কিন্তু এইখিনি ইমপ্ৰেশ্যন অলপ বেলেগ, যিহেতু এইখিনি ডাবল ইমপ্ৰেশ্যন। যোৱাবাৰ মই ছিংগল ইমপ্ৰেশ্যন দেখাইছিলোঁ। কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু ভাল লাগিছে। কালাৰটো চাওকচোন, দুটা কালাৰৰ দেখুৱালোঁ, এটা ৰেড আৰু এটা বেবী পিংক। একদম ৰ'জ দৰে হয় ন? গোটেই গছজোপা ফুলেৰে ভৰ্তি হৈ থাকে, এনি টাইম কলিয়াই থাকে, ফুলিয়ে থাকে। কিন্তু ইয়াৰ যত্নৰ অলপ ল'ব লাগে। বেছি পানী হ'লেও মৰি যায়। বৰষুণ দি আছে আজি, বৰষুণৰ মাজে মাজে এনেকৈ ফুলি আছে। মই তাৰ মাজতে ভিডিঅ' এটা বনালোঁ। বৰষুণৰ বতৰত কি কৰোঁ, ভিডিঅ'কে এটা বনাওঁ বুলি ভাবি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে কেনেকুৱা পাইছে মন্তব্য কৰিব। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিলে অলপমান ভাল পাম। আৰু যদি কোনোবা আপুনি যদি নতুনকৈ মোৰ চেনেলটো চাইছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বটামটো দবাই ল'ব। চাওকচোন, ইমান ধুনীয়া, ডাইৰেক্ট গোলাপৰ দৰে। গোলাপ ফুলৰ দৰে ইমানখিনি ফুলি থাকে এজোপা গছত। ইমান সৰু গছ এজোপাত ইমান ফুল, চাওকচোন, এনি টাইম ফুলি থাকে। এজোপা ফুল, এটা ফুলি আছে, ইটো কলি পেলাই আছে, তাৰপিছতে আৰু এটা কলি পেলাওঁ কৰি আছে। হয় নহয় বাৰু? ভাল লাগিছেনে? ইমান সুন্দৰ ফুলখিনি চালে চাই থাকিবলৈ মন যায়। তাৰপিছতে কিছুমান আছে, মই গ্ৰীষ্ম ঋতুখিনি আগন্তুক ভিডিঅ'টো দিম বুলি মই আপোনালোকক আগতে কৈছোঁ। এয়া এজোপা ডাবল ইমপ্ৰেশ্যন। এইটো একেই কালাৰ, কিন্তু ইয়াততো কলি বহুত পেলাই আছে, ফুলিও আছে। মই তাৰ মাজতে আপোনালোকক ফুলি থকাবিলাক দেখুৱাই আছোঁ। আৰু কলি গোটেই টাবটো ভৰ্তি হৈ থাকে। চাওক, গোটেই টাব দেখি নাপায় আপুনি। ওপৰে তলে সকলোতে ঢাকি ৰাখে আৰু সকলোফালে কলি পেলাই থাকে, এইফালে ফুল ফুলি থাকে, এনি টাইম ফুলি থাকে। গতিকে ভাল লাগে। আৰু তেনেকুৱাকৈ ফুলি থাকিবলৈ আচলতে আমি ফুল পাবলৈহে ফুল ৰুওঁ। যদি ফুল নহয়, গছজোপা ৰুইনো কি লাভ হ'ব, নহয় জানো? সেয়েহে আমি ফুল পাবলৈ যিহেতু ফুল ৰুওঁ, আৰু গছজোপাই যেতিয়া ফুল দিয়ে মনত অলপমান আনন্দ জাগে। সেয়ে মই আপোনালোকক ফুলি থকা, এতিয়া আপোনালোকে যদি ৰুব পাৰে, এতিয়া ৰুলেও আপোনালোকে থাকি যাব। আৰু এটা কথা, ইমপ্ৰেশ্যন অল দুদিনমানৰ পিছত মৰি যাব, কিন্তু তাৰ আগতে যদি আপুনি এইটো সময়ত যদি আকৌ পচাই দিয়ে, সেইকেইজোপা গছ কিন্তু বাচি যাব। যদি এতিয়া আপুনি ডাল ৰুই যদি বচাই, মই এইখিনি বচাইছোঁ নতুনকৈ। চাওক, কাৰোবাক লাগিলে নিব পাৰিব। এনেকৈ মই পচাইছোঁ, ফুলি আছে, পচাই থৈছোঁ। কিছুমান ফুলি প্ৰায় কলি পেলাই আছে, তেনেকুৱা ধৰণৰ হৈ আছে। মই এইখিনি কিনাত ৰাখি থৈছোঁ কিছুমান নতুন নতুন ফুল। এইটো ছিংগল ইমপ্ৰেশ্যন, আপোনালোকক মই প্ৰায় দেখুৱাই থাকোঁ। ইয়াৰ 2-3টা টাবহে মই ৰাখিছোঁ, 6-7টামান টাব আছে। ওপৰত হেংগিং কৰি ৰাখিছোঁ কিছুমান। ইমান ভৰ্তি টাব, চাওকচোন, ইমান ভাল লাগে। এখিলা পাত ওলাই থকা নাই, গোটেই টাবটো ফুলেৰে ঢাকি ৰাখিছে এনি টাইম, প্ৰত্যেক দিনাই ঢাকি থাকে। এইখিনি ফুল হৈ যাব, নতুন ফুল কাইলৈ ওলাব, কাইলৈ হৈ যায়, আকৌ পৰহিলৈ ওলাবই। ডেইলি নতুন নতুন ফুল, নিতৌ নতুন নতুন ফুল ওলাব। গুটিবিলাক হৈ যায়, গুটিবিলাক নিজে নিজে সৰি পৰে। কিছুমান আমি যদি ছিঙি দিলেও ভাল, গুটিবিলাকৰ পৰা পুলি হ'ব। গতিকে এইজোপা ফুল যদি আপুনি এবাৰ ৰুই লয়, আপোনাৰ ঘৰখনত ফুলি থাকিব। গোটেই বছৰ 12 মাহ ফুলিয়ে থাকে, কিন্তু অলপমান পানীৰ পৰা বচাব লাগে, অলপমান গৰমৰ পৰা বচাব লাগে। সেইখিনি নিজে যত্ন ল'ব লাগিব। ভাল লাগিছেনে ফুলখিনি? মোৰ কিন্তু বহুত ভাল লাগে। টাবটো এটা গোটেই টাব ঢাকি ৰাখে। মই চাৰিওফালৰ পৰা দেখুৱাই দিলোঁ টাবটো, হেংগিং হৈ থকা টাবটো আটাইফালৰ পৰা দেখুৱাই দিছোঁ। চাওকচোন, ক'তো পাতবিলাক চব লুকুৱাই ৰাখিছে। পাতখিনি চব তলত, ওপৰত ফুল। লাইট পিংক, বেবী পিংক, ইমান মৰম লগা। সোমাই যাওঁ লাগে ফুলখিনিৰ মাজতে, লুকাই থাকোঁ নিচিনা লাগে। ইমান ফুল ভাল লাগিছেনে? মই আপোনালোকক দেখুৱালোঁ এইখিনি। এতিয়া এইটো হেৰি কালাৰ, এইটো মই গুটিটো ছিঙি দিছোঁ। চাওক,
এইটো গুটিটো ছিঙিলে এনেকুৱা হৈ যায়, জেতুকা গুটি আগতে পাত জেতুকা দেখিছেনে? মই আজি আপোনালোকক লৈ আনিম আৰু পাত জেতুকা ফুলৰো লৈ আনিম, ভাল পাত জেতুকাৰ সুন্দৰকৈ ফুলা ফুল এইখিনি আছে। এইটো ইম্পেশ্যন হাইব্ৰিড হয়, দাম বহুত বজাৰত। ইয়াৰ পুলি এটা যদি এটা সৰু আগ এটা যদি ৰোৱা থাকে 150-200 টকা এটা পুলি দাম লয়। গতিকে ই আৰু বহুত ধুনীয়া ধুনীয়া ফুল দিয়ে। মোৰ ছোৱালীজনীয়ে বনাই থোৱা ভিডিঅ' শেষৰ ফাললৈ আপোনালোকক আগবঢ়াম। এই ধুনীয়া ধুনীয়া ফুল দিয়ে ইয়াৰ। ছোৱালীজনীয়ে বনাইছে ভিডিঅ'টো, কিন্তু মই সদ্যহতে আপোনালোকক দেখুৱাইছোঁ এনেকুৱা ধৰণৰ। কিন্তু বচাবলৈ কষ্ট, অলপ পানী পালে বলাওঁ, ৰ'দ পালে এই দুদিন ৰ'দ পাওঁতেই হেৰি হৈ গৈছিলে। গতিকে মই হেৰি কৰি ৰাখিছোঁ আকৌ যত্নে। এইজোপা কি গছ বাৰু? আমি সৰুতে খুব গাত লগাইছিলোঁ, হাতত লগাইছিলোঁ বিহু নাচিবলৈ যাওঁতে। পানী জেতুকা বা পাত জেতুকা, তাৰ ফুল ইমান সুন্দৰ ফুলে চাওকচোন, গোটেই গছজোপা ৰঙীন কৰি তোলে। এই ফুলজোপা দেখিলেই বসন্ত নামি আহিছে যেন লাগে। সঁচাকৈয়ে এই ফুলজোপাই মূৰতলৈ বসন্ত নমাই আনে। আমি যেনেকৈ কপৌ ফুলৰ কথা কওঁ, ঠিক তেনেকৈ পাত জেতুকা, পানী জেতুকাৰ ফুলেও আমাক বসন্ত ঋতুৰ আগমনৰ বতৰা দিয়ে। আমি এই আগবিলাক ছিঙি ছিঙি এতিয়া হয়তো ছোৱালীবিলাকে নাচিবলৈ লগাব হাতৰ তলুৱাত পানী জেতুকা, কিন্তু ফুলখিনি চাওকচোন ইমান সুন্দৰ ফুল। এইটোতো জানেই আপোনালোকে, গুটিকেইটা ৰাখিলেই হ'ল, গুটিকেইটা সিঁচি দিলেই হৈ যায়। ভাল লাগে কাৰণে মই সংগ্ৰহ কৰি আনি থৈছোঁ। এইটো কালাৰটো, ৰংটো বহুত ভাল লাগে। ইমান ডাঙৰ, ইমান ডাবুল ফুলিছে চাওকচোন, ইমান ভাল লাগিছে, চালে চাই থাকিবলৈ মন যায়। তাৰ মাজতে মই মোৰ বাগিচাৰ বাকীখিনি ফুলো অলপ চলপ দেখুৱাই মই আৰু আনি আছোঁ ভিডিঅ'টোলৈ শেষৰ ফাললৈ বেলেগ কিছুমান। তথাপিতো মই তাৰ মাজতে ডালিয়াবিলাক ফুলিছে কিন্তু এই কি হ'ল, ৰ'দ বেছি পোৱাৰ কাৰণে ওপৰত গ্ৰীণ নেট দিলোঁ। আপোনালোকে হয়তো লক্ষ্য কৰিছে, গ্ৰীণ নেট দিলোঁ, বৰষুণ জোৰে জোৰে এইখিনি শিল বৰষুণ কিবা কিবি পৰিছিলে, সেইখিনি গ্ৰীণ নেট দিয়াৰ পৰা বাচি গ'ল, নহ'লে ফুলবিলাক চব মৰহি গ'ল হ'লে। সেইকাৰণে আপোনালোকে যদি গ্ৰীণ নেট দি ৰাখে, দাম অলপমান বেছি অৱশ্যে গ্ৰীণ নেটৰ, কিন্তু তেনেকৈ যদি দি ৰাখে ফুলবিলাক ধুনীয়াকৈ সজত হৈ থাকে, তেজাল হৈ থাকে। তাৰ মাজতে হেংগিং হৈ থকা মোৰ এইখিনি পিটুনিয়াবিলাকতো আছেই, আপোনালোকে দেখিয়ে থাকে সদায়। পিটুনিয়া ভিডিঅ' বহুত বনালোঁ, কিন্তু ইয়াৰ যত্নবিলাক এতিয়া হয়তো সদ্যহতে এইখিনি কাটি দিম, পাতবিলাক আকৌ ফুলবিলাক কাটি দিম, গোটেই গছ গুৰিতে কাটি দিম, আকৌ ফুলিব। তেতিয়া ফুলি থকা ডালবিলাক, ওলমি যোৱা ডালবিলাক কাটি দিম। আজি কাইলৈৰ ভিতৰত এই 2 এদিনতে কাটিম। তাৰপিছত আকৌ চাবচোন কিমান ফুলিব, তেতিয়া কিন্তু আকৌ জোপোহা হৈ ল'ব নতুনকৈ। মই কৈছিলোঁ পানী জেতুকাখিনিৰ কথা, আকৌ আপোনালোকক পানী জেতুকাখিনিকে অলপ লৈ আনিছোঁ। কেনেকুৱা ভাল লাগে সেইকাৰণে, যিহেতু আমাৰ গ্ৰীষ্মকালীন ফুলৰ অলপমান বসন্ত ঋতুৰ গ্ৰীষ্মকালীন ফুলবিলাকৰ বিষয়ে মইহে আজি ভিডিঅ'টো বনাইছোঁ। আৰু আগন্তুক ভিডিঅ'টোত মই মেক্সিকান পিটুনিয়া আৰু কিছুমান গ্ৰীষ্মকালীন আৰু কিছুমান ক্ৰচেণ্টা এইবিলাক ফুলৰ বিষয়ে লৈ আনিম, জয়ন্তী এইবিলাক ফুলৰ বিষয়ে লৈ আনিম। কিন্তু সদ্যহতে মই আজি এই বসন্ত ঋতুত বিশেষকৈ আমাক প্ৰয়োজন হোৱা এইজোপাক লৈ অলপমান বনালোঁ আৰু ভিডিঅ'টো, পানী জেতুকাজোপাৰ কথা। তাৰ মাজতে বাকী ফুলখিনি অলপ চলপ দেখুৱাইছোঁ আৰু নে কি বাৰু? সকলোখিনি দেখুওৱা নাই কিন্তু দেই, কাৰণ ৰাখি থ'ব লাগিব নহয় আপোনালোকক পৰৱৰ্তী ভিডিঅ'টোৰ কাৰণে। পিছফালে এইখিনি দেখিছে, বাবৰি ফুলবিলাকো ফুলি আছে, ফুলিয়ে থাকে বাবৰিটো, আপুনি ৰুলেই হ'ল। এইজোপা কালাৰটো ভাল লাগে, মৰম লাগে, একদম নাচনীৰ কালাৰ নহয় জানো? পইনচিটীয়া জোপাটো দেখি, পইনচিটীয়াবোৰ দেখিয়ে থাকে, এইখিনি দেখি থাকে নাচনী কালাৰ, এইখিনি জোপা। তাৰ মাজতে মই আন এজোপা ফুল আনিছোঁ, এইজোপা চাওকচোন কেনেকুৱা লাগিছে বাৰু। আপোনালোকে কি কয় বাৰু ফুলজোপাৰ নাম? কেনা লিলি বুলি কয় নেকি জানো, মই তেনেকেই পাইছোঁ। আৰু মই গ্ৰীষ্মকালীন যিহেতু বা বসন্ত ঋতুৰ ফুলবিলাক দিবলৈ গৈছোঁ কাৰণে মই এইজোপা আপোনালোকক দেখুৱাইছোঁ। এতিয়া আপুনি যদি ইয়াৰ ৰুব পাৰে, ৰুই ল'ব পাৰে, বহুত ধুনীয়া ইয়াৰ পুলিবিলাক, তৰা গছৰ দৰে পাত, ৰুই ৰাখিব, সুন্দৰকৈ ফুল দিব, ইমান ভাল লাগে তৰা পাতৰ দৰে গছজোপাত। কেনা লিলি ভাল লাগিছেনে? আপুনি গ্ৰীষ্মকালত আপোনাৰ ঘৰটো সজাবলৈ এইবিলাক ফুলেই ৰুব লাগিব নহয় জানো? আৰু পিচ লিলি, ৰেইন লিলি এইবিলাক আছে, এইখিনি পিছত পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক আনিম। 4-5টা প্ৰজাতিৰ ৰেইন লিলি মই যোৱা বছৰো দেখাইছোঁ, এই বছৰ আৰু কিছুমান সংগ্ৰহ কৰিছোঁ, আপোনালোকক দেখুৱাম। তাৰ পাছতে এইখিনিতো আছেই। আমাৰ ছোৱালীজনীয়ে এতিয়া ভিডিঅ' এটা বনাইছে পিছৰ ফাললৈ, আপোনালোকে চাব, কেনেকুৱা পায় জনাব। এই ছোৱালীজনী কেতিয়াবা মোবাইলটো খুজিব, দেউতা মোবাইলটো দিয়াচোন, পালে আৰু হৈ গ'ল, চিধা গৈ ভিডিঅ' বনাব আৰু
ৰাইজলৈ ইউটিউবত কাৰণে ভিডিঅ' বনায়। এইখিনি ফুল ফুলি আছে, এইবিলাক শীতকালীন হয় কিন্তু ফুলি আছে এতিয়াও, বসন্ত ঋতুলৈকে ফুলিবই গোটেই দিনটো। ভাল লাগে ফুলবিলাক, কিন্তু তথাপিতো মই ছোৱালীজনীয়ে বনোৱা ভিডিঅ'টোলৈহে হেৰি কৰিছোঁ। এইখিনি ছোৱালীজনীয়ে, এইবিলাক ৰেকৰ্ডিং ছোৱালীজনীয়ে কৰা কিন্তু দেই। কেনেকুৱা পাইছে মন্তব্য দিব। সদৌ শেষত পুনৰবাৰ সদৌতিলৈকে মোৰ তৰফৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি, আৰু যদি ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট কৰিব, আৰু লগৰ সমনীয়ালৈ যদি শ্বেয়াৰ কৰি দিয়ে, অসমীয়াতে কিছুমান এনেকুৱা ধৰণৰ ফুলৰ ভিডিঅ' পাই থাকিবলৈ, তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ম। সকলোটিকে লাইক কমেণ্ট আগবঢ়োৱাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে পুনৰবাৰ অনুৰোধ জনাই মই পৰৱৰ্তী ছোৱালীজনীয়ে বনোৱা ভিডিঅ'টোলৈ আগবঢ়াই দিছোঁ। আপোনালোকে চাব আৰু মন্তব্য আগবঢ়াব। আজি আন এটা চেনেললৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। এইজোপা চাওক, বেবী পিংক কালাৰৰ এইটো গোলাপ হয়, ইমান ধুনীয়াকৈ ফুলিছে, ধুনীয়া লাগিছে ন? আন্ধাৰ হৈছে, ভালকৈ দেখি নাপাওঁ কাৰণে। এইজোপা চাওক, পানী হৈ আছে পূৰা, চাব হা। এজোপা ফটো একপি মাৰি লৈছোঁ। আৰু আছে গোলাপ, এইজোপা আছে ডাঠ হয়, মোহাৰিলে তাৰ পাখিখিনি সৰি নাযায় মানে। আৰু এইজোপা হৈছে আমাৰ ফুল, নামটো নাজানো কি হয় নাম। এইজোপা হৈছে পিংক কালাৰৰ। আৰু আছে এইজোপা চাওক, এইজোপা মোৰ ফেভৰেট হয়। এইজোপা ফুলিব লৈছে, আৰু অকণ ফুলিব লৈছে। এইজোপা আৰু মজা। আৰু এজোপা দেখাম আপোনালোকক, আপোনালোকে চাই যাব। এইজোপা চাওক, এইজোপা। আৰু এইজোপা চবচে ভাল। এইজোপা চাওক, লিলিউম বুলি কয় হৈছে, খালি লিলিউম বুলি কয় নে নকয় মই নাজানো। লিলিউম বুলি এনেই নামটো শুনিছোঁ মানে। এইজোপা হৈছে নামটো নাজানো, গুটি গুটি লগা, ফুল নুফুলে। আৰু আছে গোলাপ এজোপা আছিলে, এইজোপা ইমান ধুনীয়া গোলাপজোপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে এইজোপা। আৰু এইখিনি কলিয়াই আছে, বেছি সৰু সৰু নহয়, ডাঙৰো নহয়, অকণ সৰুৱেই। এইয়া চাওক, এজোপা। কেনে পালে বাৰু ভিডিঅ'টো? ইতিমধ্যে ছোৱালীজনীয়ে বনোৱা ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। ছোৱালীজনীয়ে তেনেকৈ কৰি থাকে আৰু কিছুমান কাম দেউতাকে বনাই থকা আগতে। আমি স্কুলত পাঠদানৰ কাৰণে যদি কিছুমান ভিডিঅ' বনাওঁ, তেতিয়াও দেখি তেওঁ কিছুমান ভিডিঅ' বনাবলৈ তেওঁলোকৰ হেঁপাহ জাগে। আৰু সেই হেঁপাহবিলাক আচলতে জাগিব লাগে, ল'ৰা ছোৱালীবিলাক উৎসাহ যোগাব লাগে। সেইকাৰণে ছোৱালীজনীক আগবঢ়াই দিওঁ। গতিকে বৰ বেছি দীঘলীয়া নকৰোঁ, সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ দেই।